লাইফত ফাৰ্ষ্ট টাইম এটা দীঘলীয়া জাৰ্নিলৈ ওলাইছিলোঁ। ভাবিছোঁ 60 ছেকেণ্ডৰ ভিডিঅ'ত গোটেইখিনি বস্তু সাঁচি নথওঁ, অকণমান যদি দীঘলীয়াকৈ থওঁ তেতিয়াহ'লে পিছলৈও চাই ভাল লাগিব আৰু মেমৰিজ হৈও ৰৈ যাব গোটেইখিনি বস্তু। কাৰণ 60 ছেকেণ্ডৰ ভিডিঅ' এটাত গোটেইখিনি বস্তু থৈ দিয়াটো পচিবল নহয়। সেইটো কাৰণে মই থৈ দিলোঁ ভিডিঅ' বনায়ে। আৰু আমাৰ জাৰ্নিটো আৰম্ভ হ'ল একদম ঘৰৰ পৰা। আৰু প্ৰথম আমি গ'লোঁ দেওপানী মন্দিৰলৈ। মোৰ তেতিয়ালৈকে অৱস্থা একদমেই বেয়া হৈ গৈছিলে, কাৰণ মই তেনেকৈ ইমান জাৰ্নি কৰিব নোৱাৰোঁ, মানে গাড়ীত উঠিলে মোৰ প্ৰব্লেম হয়। তথাপিতো গ'লোঁ আৰু মাহঁতে চাকি বন্তি জ্বলালে, মই তেনেকৈ নজ্বলালোঁ, অকণমান বাহিৰতে মই বহি আছিলোঁ। তাৰ পৰা আমি ওলাই পেলাই আমি গ'লোঁ আঠখেলীয়া নামঘৰ। আৰু তেতিয়ালৈকে মোৰ অৱস্থা বহুত বেছি বেয়া হৈ গৈছিল, যাৰ কাৰণে মই একেবাৰে উঠি যাব নোৱাৰিলোঁ আৰু মই নাচালোঁ। মাহঁতে গৈ চাকি বন্তি জ্বলাই আহিলে। মেডিচিন খাই থাকিলে মোৰ অকণমান সময় ভাল থাকে, তাৰপিছত আকৌ অৱস্থা বেয়া হৈ যায়। তো তেনেকৈ আমি আহি পালোঁ শিৱসাগৰ। আৰু ইমান ভাল লাগিল তাত গৈ, মানে ইমান পিচফুল এৰিয়া, মানে কি বুলি ক'ম বুজাব নোৱাৰি মানে। তো আপোনালোকেতো চাই গম পাইছে আৰু বহুতেতো চাগে গৈছেও আৰু বহুতৰ ঘৰো তাত হয়, কিন্তু যিহেতু মোৰ প্ৰথমবাৰ আছিল সেইকাৰণে মই দেখুৱাই দিলোঁ আপোনালোককো। আৰু তাতে অকণমান সময় পাৰ কৰি আমি যিহেতু একদম কম সময়ৰ মানে টাইম লৈ গৈছিলোঁ, তো সেইকাৰণে আমি এদিনতে যিমানখিনি পাৰিছোঁ কভাৰ কৰিলোঁ। ভাবা নাছিলোঁ যে এদিনতে কভাৰ হৈ যাব, তথাপি বহুতখিনি হৈছিল। তাৰপিছত মাহঁতে ইটো সিটো কিবাকিবি অলপ মানে চালে আৰু বস্তু কিনিলেও, আৰু তাত অলপ দামবোৰ বেছি, তথাপিতো আহিছে যদি অকণমান কিবা এটা লওঁ বুলি ভাবিছিল। আৰু ৰংঘৰত গৈতো বিৰাট ভাল লাগিল চায়েই মানে। আৰু গোটেই জাৰ্নিটোত যে মই আইচক্ৰীম নহ'লে কুলফি তেনেকৈ খাই পাৰ কৰিছোঁ, কাৰণ ভাত পানী তেনেকৈ খাবলৈ একোৱে মন নাযায় আৰু বমি হোৱাৰ পিছতো অশান্তি লাগিয়ে থাকে, নহয়নে? তো নেক্সট ডে আমি সোনকালে উঠিলোঁ, কাৰণ আমি আগৰ দিনাখন কাৰেংঘৰ চোৱা নাছিলোঁ। তো সেইকাৰণে আমি ৰাতিপুৱাই ওলাইছোঁ আহি, কাৰণ আমি আজি যাম ডিব্ৰুগড়লৈ। আৰু ডিব্ৰুগড় গ'লে আহিতো আৰু কাৰেংঘৰত সোমোৱাটো পচিবল নহয়, ৰাস্তা বেলেগ হয়। তো সেইকাৰণে যাওঁতেই আমি কাৰেংঘৰত সোমালোঁ আৰু আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ ডিব্ৰুগড়লৈ বুলি। ভাল লাগে, কাৰণ চবফালে চাহৰ খেতি আৰু বাগানবোৰ দেখি মানে ভাল লাগিল। আৰু ডিব্ৰুগড়লৈ জগন্নাথ মন্দিৰত গৈছিলোঁ, আৰু ইমান ধুনীয়া মন্দিৰ, এইটো ফাৰ্ষ্ট টাইম মানে ইমান ধুনীয়া মন্দিৰ মই দেখিছোঁ। আৰু তাত থাকিলে মানে আহিবই মন যোৱা নাছিলে। এটা মিহিকৈ মানে বতাহ দি থাকে কিবা, আৰু জানে ন মন্দিৰলৈ বুলি ক'লে মানে ভাল লাগে, যিয়ে নহওক ইয়াত মানে এটা বুজাব নোৱাৰা ফিলিং। তো ভাল লাগিল গৈ, আৰু কি বুলি ক'ম, একো নায়েই ক'বলৈ, ভাষা মানে কম পৰি গৈছে বুজাবলৈ। তাকে গ'লোঁ যেনে তেনে আৰু চব চালোঁ, যিহেতু আৰু কেতিয়া আহোঁ নাহোঁ সেয়াটোতো আৰু ভাবিব নোৱাৰিয়ে। তো সেইকাৰণে আহিছোঁ যদি অলপকৈ চাই যাওঁ বুলি গোটেইখিনি চাই আহিলোঁ। কাৰণ মাও ক'লে যে আৰু কেতিয়া অহা হ'ব নহ'ব সেইটোতো নাজানো, সেইকাৰণে গোটেই চাই আহিলোঁ। আৰু সেয়াই, আহি থাকোঁতে আমি মৰাণত সোমালোঁ, তাতে ভাত খালোঁ, কাৰণ ভাত খাই পেলাই মেডিচিন খাই দিলে অকণমান গাটো ভাল হৈ থাকে। তাকে ভাত খাই মেলি আহোঁতে আমি আজি সোমালোঁ মানে ঢেকীয়াখোৱা বৰ নামঘৰ যিটো তাতে, কাৰণ সেইদিনা আমাৰ দেৰি হৈ গৈছিলে। তো সেইকাৰণে নোসোমালোঁ আৰু ৰাস্তাও পাহৰি গৈছিলোঁ, মানে মেপৰ কিবাত অকণমান খেলি মেলি হৈ গ'ল। তো সেইকাৰণে আহোঁতেই আমি তাত সোমালোঁ আৰু আহিলোঁ। আৰু আহোঁতে ৰাস্তাত বহুতটো শুনিয়ে থাকোঁ আমি বোকাখাতৰ পেৰা বা পুৰি চব্জি সেইবোৰ। তো সেইকাৰণে চাহ অকণমান খালোঁ, চাহ খাই পেলাই মই ভাবিছোঁ নাই দেৰি হৈছে যদিও পুৰি পালে মই খাই যাম, তাকে পুৰি খাবলৈ সোমালোঁ। আৰু চব্জিটো যে একদম মছলা নাই, তথাপিতো ইমান টেষ্টি লাগে খাই। তাৰ নেক্সট ডে ঘৰ আহি পোৱাৰ পাছত আকৌ আমি গ'লোঁ গুৱাহাটীলৈ বুলি, কাৰণ আমি কামাখ্যা মন্দিৰো কেতিয়াও যোৱা নাছিলোঁ। তো সেইকাৰণে কামাখ্যাটো গ'লোঁ আৰু তাতো ভাল লাগিল। তথাপি মানে তাততো অলপ জানেই ন, ইমান শান্তি নালাগে, যিহেতু ওচৰৰ পৰা একো বস্তুৱে আমি দেখি নাপাওঁ বা কিবা চাব নোৱাৰি। তো সেইকাৰণে আৰু দিলোঁ আৰু চাকি তাকি জ্বলাই আমি গ্ৰুপ ফটো ল'লোঁ। গ্ৰুপ ফটো লৈ অকণমান মানে খানা পিনা খাই ল'লোঁ, কাৰণ আমি একোৱে খোৱা নাছিলোঁ, ভোক লাগি আছিলে। তাৰপাছত আমি ওলালোঁ উমানন্দ টেম্পল। তো তাতে গ'লোঁ আৰু তাতো ভাল লাগিল, কাৰণ এইটোও প্ৰথম আছিল, মই তেনেকৈ ইমান মানে সেয়া কৰা নাছিলোঁ কেতিয়াও আগতে। তো তাৰপিছৰ পৰা আহি আমি সোমালোঁ বালাজী টেম্পল। আৰু বশিষ্ঠতো গৈছিলোঁ, সেইখিনি আৰু দেখুৱাই নাথাকিলোঁ, কাৰণ বশিষ্ঠত মই নোসোমালোঁ, মাহঁতেহে সোমালেগৈ। আৰু এনেকৈ আমাৰ জাৰ্নিটো শেষ হ'ল, আৰু ইমানেই আছিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বাই।